এইটো ইমান ডাঙৰ ভুল কৰা নাই বুলি মই ভাবো। তেওঁলোকে যদি ভুল কৰা বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ এইটো নিজস্ব কথা হ'ব। আৰু মই বেলেগ ক'বলগীয়া নাই, ৰাইজে যদি মাতে মই নিশ্চয় নাম গাম। সকলোৱে তোমাক আচলতে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে কিছু বিতৰ্ক অৱকাশ হৈছিলে আৰু ইতিমধ্যে যে নাগাৰা নাম যি সংঘ আছে, সংঘই ইতিমধ্যে তোমাক বহিষ্কাৰ কৰা বুলি আজি এক ঘোষণা কৰিছে। কি ক'বা এই কথাত? তেওঁলোকে কৈছে যে মিটিং হৈছিলে তেওঁলোকে কৈছে যে মানে কোনো পাঠকে এনেকে মোৰ লগত নাম গাব হাক দিছে, কিন্তু অহাকালিও নাম আছে ডাবল পাৰ্টি। তেওঁলোকে মই সুধিছিলোঁ গাবনে, কান্দে আছে আমি গাম বুলি কৈছে, কিন্তু কিছুমানে নাগাওঁ বুলি কৈছে। এতিয়া তেওঁলোকে জানিব কি কৰে সেইটো। নাগাৰা নামৰ যি আজি সংঘৰ যি মিটিং হৈছিলে তাত তোমাক বহিষ্কাৰ কৰি দিছে আৰু কোনো পাঠকে তোমাৰ সৈতে নাম গাব নোৱাৰে বা তুমি যি স্থানত নাম গাব যোৱা সেই স্থানত অন্য দলে নাম পৰিৱেশন কৰিব নোৱাৰে। কি ক'বা এই গোটেই বিষয়টোৰ ওপৰত কি ক'বা তুমি? এইটো ইমান ডাঙৰ ভুল কৰা নাই বুলি মই ভাবো। তেওঁলোকে যদি ভুল কৰা বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ এইটো নিজস্ব কথা হ'ব। আৰু মই বেলেগ ক'বলগীয়া নাই, ৰাইজে যদি মাতে মই নিশ্চয় নাম গাম। এই নাগাৰা নামক যিহেতু তুমি এটা নতুন দিশত লৈ গৈছা, ইয়াৰ আগতো বিহুসুৰীয়া গীতেই হওক বা বিভিন্ন দিশত তেনেধৰণে নাগাৰা নাম পৰিৱেশন হৈছে, কিন্তু তোমাকে আচলতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি তেওঁলোকে, বা কি কাৰণত এনেধৰণৰ ঘটনা সংঘটিত হ'লে কি ভাবা তুমি? আগতেও বহুখিনিয়ে বিহুৰ বা বিভিন্ন ধৰণৰ বেণ্ড পাৰ্টিও দিছিলে তেওঁলোকে। তাৰপাছত বিভিন্ন ধৰণৰ আধুনিক গীতৰ সুৰ দিছিলে, কিন্তু কিহৰ কাৰণে জানো মোৰ লগত বেছিকে লাগি আছে গম নাপাওঁ। নাম পৰিৱেশন কৰি যাবা এনেধৰণে? ৰাইজে যেতিয়ালৈ বিচাৰে তেতিয়ালৈ নাম পৰিৱেশন কৰিম, ৰাইজে যেতিয়া নালাগে বুলি কয় তেতিয়া নাগাম। তেতিয়ালৈকে কিমান মান তোমাৰ বুকিং হৈছে এতিয়া শেহতীয়াভাৱে? এতিয়া চৈতৰ মাহত 34খন হৈছে। তেওঁলোকক কিবা আহ্বান জনাবা নেকি, সংঘক কিবা আহ্বান জনাবা নেকি তুমি? নাই একো নকওঁ। মানে তুমি এনেধৰণে নাম পৰিৱেশন কৰি গৈ থাকিবা? ৰাইজৰ লগতে কথা হ'ব। নিশ্চিতভাৱে এয়া আছিলে কৰিশ্মানাথ, আৰু তেওঁ এনেধৰণে মন্তব্য কৰিছে যি নাগাৰা নাম সংঘই যি ইতিমধ্যে যি বহিষ্কাৰ কৰা বুলি যি তেওঁলোকে ঘোষণা কৰিছিলে, আৰু তাৰ পিছতে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কৰিশ্মানাথ।